জিলা হ'বলৈ গৈ আছে আৰু এই তামোলপুৰখন আমাৰ বাক্সা জিলাৰ যিটো পূব অঞ্চলৰ এটা বৃহত্তৰ এৰিয়াটো সামৰি লৈ সাব ডিভিজনটো গঠন কৰা হৈছে। কিন্তু বাক্সা জিলাটো আপুনি যদি গোবৰ্ধনৰ পৰা শুক্লাইলৈকে চাই সেইটো বহুত দীঘল হয় আৰু ইয়াত পপুলেশ্যনো বহুত আছে। সেইকাৰণে এটা নতুন জিলা ইয়াত গঠন কৰাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু সেইটো অতি শীঘ্ৰে সেইটো বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে। তো সেইকাৰণে আজিৰ তাৰিখত তামোলপুৰত কোন কোন দিশত কোন ছাইডত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাক আমি আজি চাইছোঁ আৰু ইয়াৰ পিছত আমি গোটেই তামোলপুৰখনৰ এটা মাষ্টাৰ প্লেন কৰা হ'ব। অলৰেডি তামোলপুৰত টাউন কমিটি গঠন কৰা হ'ল, টাউন কমিটি অফিচ ল'লে। গতিকে আজি তামোলপুৰত খেলৰ কাৰণে কিছুমান বিশেষ সুবিধা ইয়াত আনিব লাগিব আৰু ইয়াৰ কাৰণে আমাৰ ষ্টেডিয়াম আছে, কিন্তু ষ্টেডিয়ামখন উন্নতকৰণ কৰা হোৱা নাই। আমাৰ ইয়াত কলেজ আছে কলেজ দুখন উন্নতকৰণ কৰিব লাগিব, সেইটো কৰা হোৱা নাই। ইয়াৰ লগতে মেডিকেল কলেজ ইয়াত হ'ব। চ' এই গোটেই স্থানবিলাক আমি আজি পৰিদৰ্শন কৰিছোঁ আৰু ইয়াত দেখিবলৈ পাইছোঁ যে যথেষ্ট ইয়াত স্পেচ আছে, জেগা আছে য'ত নেকি সেই অনুষ্ঠানবিলাক মানে স্থাপন কৰিব পৰা যায়। আৰু ইয়াৰ কাৰণে আমি বিচাৰিছোঁ যে ৰাইজে চবে সহযোগ কৰিব আৰু ৰাইজৰ সকলোৰে এটা সপোন আছিলে যে এটা সময়ত তামোলপুৰখন জিলা হ'ব লাগে, জিলা হ'বলৈ গৈ আছে। তো সেইকাৰণে আমি সকলো মিলি এই অঞ্চলৰ উন্নয়নৰ কাৰণে কিছুমান কাম হাতত ল'ম। চাওক, এনআইএ আহিছে, বিশেষকৈ বেআইনী অস্ত্ৰ যিটো প্ৰচলন চলি আছে, ইয়াৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰে এনআইএক ইয়াত দায়িত্ব দিছে। কাৰণ যোৱা 30-40টা বছৰ ধৰি এই অঞ্চলত এটা সংগ্ৰাম হৈ আছিলে আৰু 3টাকৈ চুক্তি হৈ গ'ল। চুক্তি হোৱাৰ পিছতো এজন দুজন মানুহবিলাকে ইলিগেল মানে বন্দুক ৰাখি থৈ পেলাই সমাজত এটা ভেটি প্ৰদৰ্শন কৰে আৰু এইটো এটা ইণ্টাৰনেল ছিকিউৰিটি থ্ৰেট এটা আহি যায়। তো সেইকাৰণে গোটেই নাগৰিকসকলক নিৰাপত্তা প্ৰদান কৰাৰ স্বাৰ্থত সকলো জাতি, জনগোষ্ঠী, ধৰ্ম লোকক ভাৰতবৰ্ষৰ নাগৰিক হিচাপে সকলোৰে নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব। আৰু সেই হিচাপে এতিয়া চৰকাৰে আমাৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজক নিৰাপত্তা দিয়াৰ কাৰণে যিখিনিয়ে নিৰাপত্তাত ভাবুকি আনিছে সেই সকলক ঠিক কৰাৰ কাৰণে বা সঠিক পথত অনাৰ কাৰণে বা আইনী ব্যৱস্থা লোৱাৰ কাৰণে আজি এনআইএ আহিছে। আমি মষ্ট ৱেলকাম কৰিছোঁ আৰু এতিয়া এই সময়ত মই স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ, এতিয়া কোনোবা যদি ইলিগেল বন্দুক আৰু আজি ৰাখি থ'বলৈ বিচাৰিছে সেইটো কোনো কাৰণত স্পেয়াৰ কৰা নহ'ব। তেখেতসকলে সেই বন্দুকটো চৰকাৰৰ তাত জমা দিব লাগে। আৰু মই এনআইএৰ পৰা আদি কৰি CBI যিমান এজেঞ্চি আছে সকলোকো আহ্বান কৰিছোঁ, যিসকলে ইয়াত কাম কৰি আছে বেআইনী অস্ত্ৰধাৰীসকলক যাতে কোনো কাৰণত স্পেয়াৰ নকৰে, তেখেতসকলক দেশৰ আইনৰ হিচাপে যিখিনি শাস্তি দিব লাগে এই শাস্তিটো যাতে দিয়ে, ইয়াৰ কাৰণে মই আমাৰ যিখিনি এজেঞ্চি আহিছে মই আহ্বান কৰিছোঁ। কাৰণ কোনো কাৰণতে আমাৰ নৱপ্ৰজন্মক, আহি থকা প্ৰজন্মক আমি ভাবুকিত ৰাখিব নিবিচাৰোঁ। বিশ্বখন বহুত আগুৱাই গ'ল, আমাৰ অঞ্চলো আগুৱাই যাব লাগিব। এনেকুৱা সময়ত যদি বন্দুক বাৰুদৰ লগত সদায় খেলা কৰিব বিচাৰে, এইটো আমাৰ কাৰণে এটা ধ্বংসাত্মক এটা পৰিস্থিতি হ'ব। সেইকাৰণে যিকোনো পৰিস্থিতিত ইয়াৰ ওপৰত একশ্যন ল'ব লাগে, সেইটো আমি আহ্বান কৰোঁ। এইটো কথা আপোনালোকেও জানে কি হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়া আগতে কৈছে কি তেখেতে সুবিধাবাদীৰ মানে দল হয় বুলি পেলাই। তেখেতে প্ৰথমতে কংগ্ৰেছৰ লগত থাকিল, পিছত বিজেপিত আহিল, আকৌ বিজেপি এৰি UDFত কংগ্ৰেছত গ'ল, এতিয়া আকৌ আহিব বিচাৰিছে। এই গোটেই মানে পথাৰখন তেখেতে নিজৰ কাৰণে এটা মুকলি পথাৰ যেন পাইছে। কিন্তু ৰাজনীতি কৰা মানুহবিলাকৰ অলপ প্ৰিন্সিপল থাকিব লাগে, ইথিক থাকিব লাগে। আমি তেখেতৰ নিচিনা চিন্তা কৰিব নোৱাৰোঁ। নিশ্চয় বিজেপিও হয়তো তেনেকৈ চিন্তা নকৰিব, কাৰণ দীৰ্ঘদিন ধৰি বড়ো, অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, আশা আকাংক্ষাৰ কথা বুজি পেলাই বিজেপিয়ে ইয়াতে ইলেকশ্যন খেলিছে, আমি ইলেকশ্যন খেলিছোঁ, আমি চৰকাৰ গঠন কৰিছোঁ। আৰু আমাৰ চিন্তাধাৰাবিলাক হাগ্ৰামা মহিলাৰ টিমৰ নিচিনা সুবিধাবাদী হ'ব নোৱাৰে। আমাৰ এই অঞ্চলৰ ৰাইজৰ নিৰাপত্তা উন্নয়নৰ কাৰণে আমি চৰকাৰ গঠন কৰিছোঁ। আৰু যোৱা 17 বছৰত চাওক আপোনালোকে কি মানে প্ৰায় 3000 কোটি টকাৰ এটা ঋণ ইয়াত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখনে কৰি থৈ গ'ল। স্কুল কলেজৰ অৱস্থা ভাল নহয়, ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয়, নিবনুৱাসকলৰ কাৰণে কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে। এটা দুটা চাকৰি ওলালে লাখ লাখ টকা দি পেলাই মানে দুখীয়া মানুহৰ মানে মাটি বিক্ৰী কৰি পেলাই চাকৰি ল'ব লাগে, তেনেকৈ এটা পৰিৱেশ কৰি তুলিছিলে। বহুত অফিচবিলাকত মানে কৰাপশ্যনত ডুব গৈছে। কোনো এটা অফিচত
অফিসত মানে রেগুলার মানে অফিসারবিলাক ডিউটি নকৰে গোটেই বস্তুটো মানে স্থবিৰ হৈ গৈছিলে ঠান বান হৈ গৈছিলে গতিকে তেনেকা ব্যক্তিবিলাক আজি উন্নয়নৰ কথা ক'বলৈ লাজ পাব লাগে উন্নয়নৰ কাৰণে আপুনি 17 বছৰ সময় পাইছিলে সেই সময়ত কি কৰি থাকিলে 17 বছৰত এই এটা ক্ষুদ্ৰ অঞ্চলখন যদি উন্নয়ন কৰি ভাবিলে বহুত উন্নয়ন কৰিব পাৰিলেহেঁতেন আজি আমি এই 6 মাহত দুটাকৈ ইলেকশ্যন গ'ল তথাপিতো এতিয়ালৈকে আমি ষ্টাডি কৰিলোঁ যিখিনি আজি ভাৰত চৰকাৰৰ লগত মই আলোচনা কৰি পালোঁ আজি আমি এমপ্লয়মেণ্টৰ কাৰণে যথেষ্ট ইয়াতে অনুষ্ঠান প্ৰতিষ্ঠান আমি স্থাপন কৰিবলৈ গৈ আছোঁ BTR একৰ্ডত যিখিনি পাইছোঁ মেডিকেল কলেজ ইউনিভাৰ্চিটি সেইবিলাকতো স্থাপন হ'বই ইয়াৰ বাহিৰে গোটেই মানে BTRখন আমি ডিজিটাইজ কৰিব বিচাৰিছোঁ ইয়াত সকলো অঞ্চলত যাতে নেটৱৰ্ক পায় ইয়াৰ কাৰণে আমি কিছুমান এজেঞ্চিৰ লগত কথা পাতিছোঁ আমাৰ ইয়াত দুটাকৈ ফুড পাৰ্ক হ'ব 200কৈ আমাৰ তাত মানে ইণ্ডাষ্ট্ৰি আৰম্ভ হ'ব সৰু সৰু ক্ষুদ্ৰ এগ্ৰ ইণ্ডাষ্ট্ৰিবিলাক চ' আজি নিবনুৱাসকলে বহুত সংস্থাপন পাব লাইভ ষ্টকত আজি হাঁহ কুকুৰা পালন কৰা ইয়াৰ ক্ষেত্ৰত আৰু আমি নিজে আমাৰ যুৱকসকলৰ কাৰণে প্ৰায় ইয়াতে 25টা ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰিব বিচাৰিছোঁ যি ট্ৰেইনিং চেণ্টাৰত অকল ডিফেন্স নহয় বিভিন্ন ট্ৰেইনিং আমাৰ ল'ৰা ছোৱালী ল'ব পাৰিব বেংক চাকৰিৰ কাৰণে অসম চৰকাৰৰ বিভিন্ন চাকৰিৰ কাৰণে এতিয়া অসম চৰকাৰ ঘোষণা কৰিছে 1 লাখ চাকৰি ওলাব এই 1 লাখ চাকৰিত BTR অঞ্চলৰ ল'ৰা ছোৱালী যাতে ভালকৈ আমাৰ যুৱকসকলে যাতে সংস্থাপন পায় ইয়াৰ কাৰণে আমি এতিয়াৰ পৰাই এই জুলাই মাহৰ পৰাই আমি অঞ্চলে অঞ্চলে ট্ৰেইনিং স্থাপন কৰিব বিচাৰিছোঁ যে কোনটো বিষয়ত মানে বিভাগত মানে ট্ৰেইনিং হ'ব যিবিলাক পুলিচত মানে যাব কমাণ্ডোত যাব শিক্ষকসকলৰ কাৰণে এডভান্স ট্ৰেইনিং সকলোৰ কাৰণে আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ উন্নয়ন হ'ব লাগে আমি হাগ্ৰামা মহিলাৰ ডাঙৰীৰ নিচিনা নাটক কৰিব নোৱাৰোঁ আৰু এতিয়া মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো ইমান সময় নাই যে কোনোবা দলত আহে যায় সেইটো খবৰ ল'বলৈ কাৰণ তেখেতে অসমখন ভাৰতবৰ্ষৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে আজি 24 ঘণ্টা কাম কৰি আছে এটা সময়ত আমি শুনিছিলোঁ জাপানত মানুহবিলাকে 18 ঘণ্টা কাম কৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টা নিজৰ অফিচ খোলা ৰাখিছে আৰু ৰাজনৈতিক পথাৰখনতো এটা কৰ্ম সংস্কৃতি আনিব বিচাৰিছে আৰু বিউৰোক্ৰেটিক যিটো আছে আমাৰ অফিচাৰসকলৰ মানে যিটো অকৰ্মান্যতা সেইটো গুচাৰ কাৰণেও তেখেতে বহুত কাম কৰিব ওলাইছে গতিকে এনেকুৱা সময়ত কোনোবা দলত আহে যায় সেইটো আমাৰ কাৰণে মেটাৰ নহয় আমি সেইটো চিন্তাও নকৰোঁ এতিয়া আমাৰ কথা হৈছে আমি ৰাইজৰ উন্নয়নৰ কাম কৰিব লাগে BPF পূবে যায় না পশ্চিমে যায় সেইটো তেখেতসকলৰ কথা ইয়াত আমাৰ একো ক'ব লগা নাই ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন দিছোঁ তেখেতে মুকলি হ'ল এতিয়া সমাজৰ দায়িত্ব লৈ কাম কৰক যুদ্ধ কৰিব নালাগে যুদ্ধং দেহি মনোভাৱ লৈ কাম কৰিলেহে ইলেকশ্যন জিকিব এনেকুৱা নহয় যুদ্ধং দেহি মনোভাৱ নল'লেও ইলেকশ্যন জিকিব যদি ৰাইজে বিচাৰে তো গতিকে আজি তেখেতে MLA হৈছে কাম কৰক ৰাইজৰ মই সেইটো আহ্বান কৰোঁ সংগ্ৰাম কৰিলে বহুতকে বহুত কথা ক'লে কিন্তু এতিয়া বাস্তৱত সমাজখন কেনেকৈ আগুৱাই লৈ যাব কথা কোৱাটো বহুত সহজ কাম কৰাটোহে টান গতিকে তেখেতৰ হাতত অসমৰ জাতি জনগোষ্ঠী ৰাইজক উন্নয়ন কৰাৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কি আঁচনি আছে সেইটো ৰাইজৰ আগত কওক